ছোৱালী কিমান কোন কাৰ ভনীয়েক প্ৰেগনেন্ট হ'ল সেইবিলাক আপোনালোকে কৰে মই ঠিকে আছে মানি লওঁ ৰাতি 1-2 বজাত ৰাতি 1-2 বজাত তেওঁ জেঠাইকে ফোন কৰে বুলি কয় হয় হয় কেতিয়াবা মই যেতিয়া মানে মোৰ হেৰিখনত গছৰ তলত এটা সৰুৰা আয়োজন হয় আয়োজনৰ পিছত 3টা বজাতো মই ফোন মাৰো তেতিয়াও জেঠাইকে বিজি পাওঁ কিন্তু ৰাতিপুৱা ফোনটো আহে দেই মোৰ মানে জেঠাইৰ লগত কথা পাতি আছিলো মা থাকে মায়ে কথা পাতে ন জেঠাইৰ লগত হয় তাৰপিছত কওক আপুনি জেঠাইকৰ কথাটো কৈ আছে জেঠাইকৰ লগত পাতে ঠিক আছে বিশ্বাস কৰি গৈ আছো সকলো সময়ত সময় দিয়ে মৰমো দিয়ে ইমানেই মিঠা মাত মাতে তো পকেটত 10 টকা থাকিলেও তেওঁ খুব চিন্তা কৰে দেই বোলে ফুচকাটো খাই দিও আহা সেইবোৰ খোৱাৰ প্ৰতি লক্ষ্য ৰাখে বাৰু কিন্তু কি কম পিছত যেতিয়া মই চালো আৰু কাজিনছ বিলাকেও ফোন মাৰে জেঠাইকৰ কথাটো আপুনি মানে জেঠাইকটো মানে কেইজনী জেঠাই কি হ'লগে লাষ্টত এজনীয়ে জেঠাইক আছিল তাৰপিছত জেঠাইকে ফোন মাৰি থাকে যদি মাৰি থাকে আপুনিও সন্দেহ কৰিব নেকি নকৰে ময়ো সন্দেহ কৰা নাছিলো কিন্তু মই ৰিচেণ্ট কথা এটা মানে আজি গম পালো আৰু ধুনীয়াকে যে তেওঁৰ জেঠাইক বহু বছৰ আগতেই ঢুকাই গৈছে হয় দৰ্শক মণ্ডলী বহু বছৰ আগতে জেঠাইক মৰাৰ পিছতো তেওঁ জেঠাই মানে এজনী জেঠাইহে ঢুকাইছে মোৰ মা কিমান সৰু মোৰ মাতকে আৰু কিমান কিজনী ডাঙৰ বায়েক আছে তো মোৰ জেঠাই কথাটো হ'ব পাৰে মই তেওঁলোকৰ ঘৰত গলো খবৰ ল'বলৈ গ'লে আৰু জেঠাইক হেনো নাইও তেওঁলোকৰ আৰু বনাই লোৱা জেঠাইক এজনী আছিল সেইজনীহে ঢুকাইছে নহয় এইটো মিছা কথা নকবা মোৰ জেঠাই আছে মোৰ বহুত কিজনী জেঠাই আছে হয় বহুত কেজনী তেওঁ জেঠাই আছে বুলি কৈছে তেওঁ আৰু বাকি ক'বই তেওঁৰ কাজিনছো আছিলে সেনেকে মানে এতিয়া জেঠাইকবোৰ কেনেকে হয় সেইটো কথাত কি ক'ম সব কাজিনছবোৰ কেনেকুৱা ধৰণৰ আছিলে তেওঁ বনাই লৈছে বহুত কাজিনছ মানুহৰ থাকে কিন্তু মানে কি কৰিব বাৰু ঠিক আছে বাৰু ঠিকই নহওক এতিয়া তথাপিও আপোনালোকে ইমান ভদ্ৰভাৱে কথা পাতিছে যিহেতু আপুনিও এতিয়া বিবাহিত নহয় তেওঁ বিবাহিত নহয় গতিকে শেষত ইমান 11 বছৰৰ পিছত যেতিয়া লগ পাইছে আপুনি হেণ্ডশেক এটা দিব নেকি দুইগৰাকী নিদিয়ে নাই মই নাই তেওঁ অৱশ্যে অস্বীকাৰ কৰিছে তেওঁ হেণ্ডশেক দিবলৈ আপুনি হেণ্ডশেক নিদো বুলি তেওঁ অস্বীকাৰ কৰিছে ইমান দিন কেমেৰা চেমেৰা ঘূৰাই দিয়া আৰু থেংক ইউ দেই পাৰিছ কোন সোমাই গ'ল ৰ'বাহে ফাৰ্ষ্ট ক্লাছ নহয় ছেকেণ্ড ক্লাছো নহয় একদম থাৰ্ড ক্লাছত পঢ়া পাই জানানে হা আৰু তই নহয় আপুনি মাজত মাত নিদিব আৰু তই মোৰ লগত থকা অৱস্থাত কিমান দিন তই গোৱাল হৈ আহিবি মোৰ ঘৰত এতিয়া এই গোৱাল তই এতিয়া কি কৰি আছ আৰু তই ইয়াত কি কৰি আছ মোক বাহিৰত 2 ঘণ্টা ৰখাই থৈ তই ইয়াত সাৱতি কৰি আছ আহি পেলাই আৰু আপুনি নহয় আপুনি ৰ'বহে মোক ক'ব দিয়ক আপোনালোকৰ কি নিউজ নোহোৱা হৈ গ'ল একো মানে বিষয়বস্তু নোহোৱা হৈ গ'ল চৰ্চা কৰিবলৈ বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ড কাৰ ব্ৰেকআপ হৈছে কাৰ নতুনকৈ সম্পৰ্ক হৈছে কিয় হৈছে কাৰ ল'ৰা ছোৱালী কিমান কোন কাৰ ভনীয়েক প্ৰেগনেন্ট হ'ল সেইবিলাক আপোনালোকৰ ডিছকাশ্যন হৈছে টিআৰপিটো ইয়াত আহে ন টিআৰপি কাৰণে মানে আপোনালোকে যি টি কৰিব ন যি টি কৰি দিব এতিয়া যে এই যে